তৰুণ গগৈ ডাঙৰীয়াই অকল অসমৰ কাৰণে প্ৰভাৱশালী চিএম নহয়, নৰ্থ ইষ্টৰ কাৰণে এটা প্ৰভাৱশালী চিফ মিনিষ্টাৰ বুলি আমি ক'ব পাৰোঁ। আৰু তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে BTC জন্ম হৈছে। BTC 2003 10 ফেব্ৰুৱাৰীত চুক্তি হৈছে আৰু তাৰ নেতৃত্বতে আমি ইঞ্জিনিয়াৰিং কলেজ, BTC অঞ্চলৰ ইঞ্জিনিয়াৰিং কলেজ হওক বা BTC অঞ্চলৰ ইউনিভাৰ্চিটিৰ কথাই হওক বা CIT কথাই হওক, গোটেই সেইবিলাক ফাউণ্ডেশ্যন আমাৰ BTCত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আছে আৰু বহুত কাম কৰি দিছে তৰুণ গগৈ ডাঙৰীয়া। সেইটো কৈ পেলাই আমি শেষ কৰিব নোৱাৰে, মুঠতে বহুত কণ্ট্ৰিবিউশ্যন আছে। আপুনি চাওক 2003 চনত 10 ফেব্ৰুৱাৰীত যিটো চুক্তি তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত হৈছে আৰু ইয়াৰ পিছতে BTC অঞ্চলত শান্তি পৰিৱেশ আহিছে। পাৰ্চনেলি আমাৰ ৰিলেশ্যনশ্বিপটো বেয়া নাছিলে, এনে পাৰ্টি বেলেগ বেলেগ, আমি বেলেগ পাৰ্টিত থাকি পেলাই চৰকাৰ যদিও বনাইছে, আমাৰ পাৰ্চনেল যিটো ৰিলেশ্যনশ্বিপ সেইটো বেয়া নাছিল, ভালেই আছে। যে BTC চুক্তি, BTCত তৰুণ গগৈ ডাঙৰীয়াৰ বহুত অৱদান আছে। চুক্তি তাৰ নেতৃত্বত হৈছে আৰু আমি জানো তৰুণ গগৈ ডাঙৰীয়াই অকল অসমৰে প্ৰভাৱশালী CM নহয়, নৰ্থ ইষ্টতে এজন প্ৰভাৱশালী চিফ মিনিষ্টাৰ বুলি আমি ক'ব পাৰোঁ। আৰু আগতো সি নেশ্যনেল পলিটিক্সত আছিলে, নেশ্যনেল পলিটিক্স এৰি পেলাই অসমত আহিছে। তাৰ নেতৃত্বত যিখিনি চৰকাৰ চলাইছে খুব ভালে আছিল, আমি খুব সন্তুষ্ট। উগ্ৰপন্থী শান্তি আলোচনাৰ ক্ষেত্ৰত তৰুণ গগৈ যথেষ্ট আগভাগ লৈছিলে, গতিকে সেই বিষয়ে কি ক'ব? নাই, তৰুণ গগৈ ডাঙৰীয়াটো গোটেই নৰ্থ ইষ্টত যিমান ইনচাৰ্জেঞ্চি আছে সকলোৰ লগত মানে আলোচনাটো ইনিচিয়েট কৰিবৰ কাৰণে সি দায়িত্ব লৈছে আৰু ছাকচেছো হৈছে।